নমস্কাৰ সকলোকে পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছো। আজি মই দশম শ্ৰেণীৰ এ লেটাৰ টু গড পাঠটো আলোচনা কৰিম। যদি তুমি প্ৰথমবাৰ এই চেনেলটো লৈ আহিছা, সাবস্ক্ৰাইব কৰি জেপিবি পাঠশালা পৰিয়ালৰ এজন সদস্য হৈ ল'বা। এ লেটাৰ টু গড, ৰাইটাৰ ইজ জিএল ফুৱেণ্টিজ, লিখক হৈছে জিএল ফুৱেণ্টিজ। বিফোৰ ইউ ৰিড, দে সে ফেথ কেন মুভ মাউণ্টেইনছ, তেওঁলোকে কয় বিশ্বাসে পৰ্বতকো গতি কৰাব পাৰে। অৰ্থাৎ মানুহে কয় যে বিশ্বাস কৰিলে পৰ্বতৰ নিচিনা লৰচৰহীন বস্তু গতি কৰিব পাৰে। বাট হোৱাট শুড উই পুট আৱাৰ ফেথ ইন, কিন্তু আমি কিহত বিশ্বাস ৰাখিব লাগে? দিছ ইজ দি কুৱেশ্যন দি ষ্টৰী ডেলিকেটলি পজেছ, এইটোৱে হৈছে প্ৰশ্ন এই কাহিনীটোৱে সূক্ষ্মভাৱে দাঙি ধৰিছে। লেঞ্চো ইজ এ ফাৰ্মাৰ হু ৰাইটছ এ লেটাৰ টু গড when his crops are ruined, asking for 100 pages. লেঞ্চো হৈছে এজন খেতিয়ক, তেখেতে চিঠি লিখিছে ভগৱানলৈ যেতিয়া তেখেতৰ শস্যবিলাক নষ্ট হৈছে 100 পেজছ টকা দিবৰ কাৰণে। ডাজ লেঞ্চোছ লেটাৰ ৰিচ গড, লেঞ্চৰ চিঠিখনে ভগৱানৰ ওচৰ পালেগৈনে? ডাজ গড চেণ্ড হিম দি মনি, ভগৱানে তেওঁলৈ টকা পঠিয়ালেনে? Think what your answers to these questions would be and guess how the story continues before you begin to read it. ভাবা এই প্ৰশ্নকেইটাৰ উত্তৰ কি হ'ব আৰু অনুমান কৰা যেতিয়া কাহিনীটো আগবাঢ়ে ইয়াক পঢ়াৰ আগতে। The house, the only one in the entire valley, sat on the crest of a low hill. ঘৰটো একমাত্ৰ এটাই গোটেই উপত্যকাটোত, অৰ্থাৎ গোটেই চাৰিওফালে থকা অঞ্চলবিলাকৰ ভিতৰত এটাই ঘৰ অৱস্থিত হৈ আছে এটা চাপৰ পাহাৰৰ একেবাৰে শীৰ্ষত। From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. এই উচ্চতাৰ পৰা এজন লোকে চাব পাৰে নদীখন আৰু পথাৰখন য'ত মাকৈৰ গছ আছে, সিহঁতৰ ফুলবিলাকৰ সৈতে ফুটফুট হৈ থকা, আৰু যিয়ে সদায় প্ৰতিশ্ৰুতি দিয়ে এটা ভাল ফচল উৎপাদনৰ, অৰ্থাৎ ভাল ফচল উৎপাদন হ'ব বুলি পথাৰখন দেখিলে অনুমান কৰিব পাৰি। The only thing the earth needed was a downpour or at least a shower. একমাত্ৰ বস্তু পৃথিৱীৰ, অৰ্থাৎ সেই পথাৰখনৰ প্ৰয়োজন আছিল এটা ডাঙৰ বৰষুণ নাইবা অন্ততঃ এটা পাতলীয়া বৰষুণ। Throughout the morning, Lenzo, who knew his fields intimately, had done nothing else but see the sky towards the northeast. গোটেই ৰাতিপুৱা লেঞ্চোৱে, যিজনে তেখেতৰ পথাৰবোৰ ঘনিষ্ঠভাৱে জানিছিল, একোৱে কৰা নাছিল, মাত্ৰ চাই আছিল আকাশলৈ, উত্তৰ পূব দিশলৈ, অৰ্থাৎ উত্তৰ পূব দিশৰ পৰা হয়তো বতাহ আহিব, লগতে জলীয় বাষ্প লৈ আহিব আৰু বৰষুণ হ'ব, সেইকাৰণে চাই আছে। Now we are really going to get some water, oh men. এতিয়া আমি সঁচাকৈ কিছু পানী পাবলৈ গৈ আছো, মহিলাগৰাকী অৰ্থাৎ হয়তো ঘৈণীয়েকক কৈছে। তেওঁ দেখিছে কলা ডাৱৰ উত্তৰ পূব দিশলৈ, সেয়ে কৈছে এতিয়া বৰষুণ হয়তো দিব। The woman who was preparing supper replied, yes, God willing. মহিলাগৰাকীয়ে যি সাজু কৰি আছিল দিনটোৰ শেষৰ সাজ আহাৰ, উত্তৰ দিছিল, হয় ভগৱানে ইচ্ছা কৰিছে। অৰ্থাৎ এনেধৰণেই খেতি বাতি তেওঁলোকে কৰে ভগৱানৰ ওপৰত বিশ্বাস কৰি, প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি। সেইকাৰণে কৈছে ভগৱানে ইচ্ছা কৰিছে যে আমাক এতিয়া বৰষুণ দিব। The older boys were working in the field, while the smaller ones were playing near the house, until the woman called to them all, come for dinner. বয়সীয়াল ল'ৰাকেইজনে পথাৰত কাম কৰি আছিল আৰু সৰুকেইজনে ঘৰৰ কাষতে খেলি আছিল, তেতিয়ালৈকে যেতিয়া মহিলাগৰাকীয়ে তেওঁলোকক মাতিছিল সকলোকে আহাৰৰ কাৰণে আহা, ৰাতিৰ আহাৰৰ কাৰণে আহা বুলি। It was during the meal that just as Lenzo had predicted, big drops of rain began to fall. আৰু এয়া আহাৰৰ সময়তে যি ধৰণে লেঞ্চোৱে ভৱিষ্যতবাণী কৰিছিলে, ডাঙৰ ডাঙৰ বৰষুণৰ টোপাল পৰিবলৈ আৰম্ভ কৰিলে। In the northeast, huge mountains of clouds could be seen approaching. উত্তৰ পূব দিশত প্ৰকাণ্ড ডাৱৰৰ পৰ্বত, অৰ্থাৎ ডাৱৰৰ চপৰা আগবাঢ়ি অহা দেখা পোৱা গৈছিল। The air was fresh and sweet. বায়ু আছিল সতেজ আৰু মধুৰ, অৰ্থাৎ বৰষুণ দিব ফলত গাত যদি সেই বায়ু লাগে তেনেহ'লে চেঁচা অনুভৱ কৰা হয়, ভাল লগা অনুভৱ কৰা হয়। The man went out for no other reason than to have the pleasure of feeling the rain
on his body, and when he returned, he exclaimed, "These are not raindrops falling from the sky. They are new coins." মানুহজন অন্য কোনো কাৰণৰ কাৰণে ওলাই যোৱা নাছিল, মাত্ৰ তেওঁৰ শৰীৰত বৰষুণৰ অনুভৱ কৰিবলৈ, আনন্দ অনুভৱ কৰিবলৈ ওলাই গৈছিল। আৰু যেতিয়া তেওঁ ঘূৰি গৈছিল, বিস্মিত হৈ কৈছিল, এইবিলাক বৰষুণৰ টোপাল নহয়, আকাশৰ পৰা পৰি অহা, এইবিলাক হৈছে নতুন মুদ্ৰা। The big drops are 10 cent pieces and the little ones are 5s. ডাঙৰ ডাঙৰ টোপালবোৰ 10 চেণ্টৰ মুদ্ৰা আৰু সৰুবিলাক হৈছে 5 চেণ্টৰ মুদ্ৰা। অৰ্থাৎ তেওঁ কিয় মুদ্ৰাৰ লগত তুলনা কৰিছে? এই বৰষুণ হোৱাৰ ফলত এতিয়া তেখেতৰ ফচল উৎপাদন ভাল হ'ব আৰু সেই ফচল বিক্ৰী কৰি তেখেতে টকা উপাৰ্জন কৰিব পাৰিব। সেইকাৰণে বৰষুণৰ টোপালবিলাক তেখেতৰ কাৰণে টকাৰ নিচিনা মূল্যৱান হৈ পৰিছে। With a satisfied expression, he regarded the field of ripe corn with its flowers draped in a curtain of rain. সন্তুষ্টিৰ এটা প্ৰকাশভংগীৰে তেওঁ চাইছিল পকি থকা মাকৈৰ পথাৰখন ইয়াৰ ফুলেৰে সৈতে, যি ঢাক খাই আছিল বৰষুণৰ এখন যেন কাপোৰেৰে। অৰ্থাৎ বৰষুণে ঢাক খাই পেলাইছে গোটেই পথাৰখন। But suddenly a strong wind began to blow, and along with the rain very large hailstones began to fall. কিন্তু হঠাতে এটা শক্তিশালী বতাহ বলিবলৈ আৰম্ভ কৰিলে আৰু বৰষুণৰ লগতে বৰ ডাঙৰ ডাঙৰ শিলাবৃষ্টি পৰিবলৈ আৰম্ভ কৰিলে। অৰ্থাৎ শিল বৰষুণ হ'বলৈ ধৰিলে। This truly did resemble new silver coins. এইবিলাকে সঁচাকৈয়ে সাদৃশ্য আছিল নতুন ৰূপৰ মুদ্ৰাৰ নিচিনা। কইনৰ লগত মিল আছে। The boys, exposing themselves to the rain, ran out to collect the frozen pearls. ল'ৰা কেইজনে নিজকে মুক্ত কৰি বৰষুণত দৌৰি ওলাই গৈছিল এই গোটমৰা মুকুতাবিলাক সংগ্ৰহ কৰিবলৈ। গোটমৰা মুকুতা মানে বুজাইছে ইয়াত বৰফৰ সৰু টুকুৰাবিলাকক। It's really getting bad now, exclaimed the man. মানুহজনে বিস্মিত হৈ কৈছিল, এয়া সঁচাকে বেয়া হ'বলৈ ধৰিছে। I hope it passes quickly. মই আশা কৰোঁ এই অতি সোনকালে পাৰ হৈ যাওক। অৰ্থাৎ লেন্সুৱে বুজি পাইছে যে এনেকৈ যদি শিল বৰষুণ দি থাকে তেনেহ'লে শস্য নষ্ট হৈ যাব। তেখেতে সেইকাৰণে আশা কৰিছে সোনকালে এনেকুৱা হোৱাটো বন্ধ হওক, শিল বৰষুণ হোৱাটো বন্ধ হওক। It did not pass quickly. ই লগে লগে পাৰ হৈ নগ'ল। For an hour the hail rained on the house, the garden, the hillside, the cornfield, on the whole valley. 1 ঘণ্টা ধৰি শিল বৰষুণ পৰিয়ে থাকিল ঘৰৰ ওপৰত, বাগানৰ ওপৰত, পাহাৰৰ কাষত, এই মাকৈৰ পথাৰত আৰু গোটেই উপত্যকাটোতে। The field was white as if covered with salt. গোটেই পথাৰখন বগা হৈ পৰিছিল যেন ই নিমখেৰে ঢাক খাই আছে। Not a leaf remained on the trees. গছবিলাকত এখনো পাত নাথাকিল। The corn was totally destroyed. মাকৈ সম্পূৰ্ণভাৱে ধ্বংসপ্ৰাপ্ত হৈ গ'ল, নষ্ট হৈ গ'ল। The flowers were gone from the plants. আৰু গছবিলাকৰ পৰা ফুলবিলাকো গ'লগৈ। Lenso's soul was filled with sadness. লেন্সৰ আত্মা দুখেৰে পূৰ্ণ হৈ পৰিল। অৰ্থাৎ অতি দুখ লাগিবলৈ ধৰিলে অন্তৰত। When the storm had passed, he stood in the middle of the field and said to his sons, "A plague of locusts would have left more than this." যেতিয়া এই শিল বৰষুণ পাৰ হৈ গ'ল, তেখেতে পথাৰৰ মাজত থিয় হৈছিল আৰু তেখেতৰ পুতেককেইজনক কৈছিল, এজাক প্ৰকাণ্ড কাকতি ফৰিঙৰ জাকেও ইয়াতকৈ অলপ বেছি এৰি থৈ গ'লহেঁতেন। অৰ্থাৎ কাকতি ফৰিঙে গোটেই শস্য নষ্ট কৰে, অথচ অলপ হ'লেও এৰি থৈ গ'লহেঁতেন। The hail has left nothing. শিল বৰষুণে একোৱেই এৰি থৈ নগ'ল। This year we'll have no corn. এই বছৰ আমাৰো মাকৈ নহ'ব। That night was a sorrowful one. সেই নিশাটো এটা দুখ লগা নিশা হৈ পৰিছিল গোটেই পৰিয়ালৰ লোকসকলৰ কাৰণে। All our work for nothing. আমাৰ সকলো কাম একো লাভত নাহিল। অৰ্থাৎ কাম কৰি কোনো লাভ নহ'ল, শস্য উৎপাদন কৰিবই নোৱাৰিলো। There is no one who can help us. কোনো লোক নাই যিয়ে আমাক সহায় কৰিব পাৰে। তেওঁলোকে পৰিয়ালৰ সদস্যসকলৰ মাজত আলোচনা কৰি আছে। We'll all go hungry this year. আমি সকলোৱে ভোকাতুৰ হৈ থাকিব লাগিব এই বছৰ। অৰ্থাৎ খাবলৈ হয়তো নাপামেই কিজানি। But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope, help from God.
কিন্তু হৃদয়বিলাকত যিয়ে বাস কৰিছিল সেই অকলশৰীয়া ঘৰটোত এই উপত্যকাৰ মাজভাগত আছিল এটা একমাত্ৰ আশা, এয়া হৈছে ভগৱানৰ পৰা সহায়। Don't be so upset even though this seems like a total loss. ইমান বেছি বিমৰ্ষ নহবা, দুখ নকৰিবা যদিও এয়া সম্পূৰ্ণ লোকচান যেন লাগিছে। Remember, no one dies of hunger. মনত ৰাখিবা, কোনোৱে ভোকত নমৰে। অৰ্থাৎ ভগৱানে কিবা নহয় কিবা প্ৰকাৰে সহায় কৰিবই। তেনেকৈ লেন্সৱে বাকী লোকসকলক বুজাইছে। That's what they say. No one dies of hunger. সেইটো যিটো তেওঁলোকে কয়, কোনো লোকে ভোকত নমৰে। কোনোবাই সহায় কৰিব, বিশেষকৈ ভগৱানে সহায় কৰিব আগবাঢ়ি। All through the night, Lenso thought only of his one hope. গোটেই নিশা লেন্সৱে তেখেতৰ একমাত্ৰ আশাটোৰ কথা ভাবি আছিল। The help of God, ভগৱানৰ সহায়। Whose eyes, যাৰ চকুকেইটাই, as he had been instructed, যি ধৰণে তেখেতক নিৰ্দেশ কৰা হৈছে, অৰ্থাৎ যি ধৰণে সমাজৰ জ্ঞানী লোকসকলে তেওঁক কৈছে। See everything, সকলোবিলাক দেখে। Even what is deep in one's conscience, আনকি এজন লোকৰ মনৰ ভিতৰত বিবেক বুদ্ধিৰ মাজত কি ভাব লৈ আছে সেইটো আনকি ভগৱানে দেখে। Lenso was an ox of a man, working like an animal in the fields, but still he knew how to ride. Lenso আছিল এটা ষাঁড় গৰু এজন মানুহৰ, অৰ্থাৎ এটা ষাঁড় গৰুৰ নিচিনাকৈ তেওঁ কঠোৰ পৰিশ্ৰম কৰিব পাৰিছিল আৰু পথাৰত কাম কৰিছিল এটা জন্তুৰ নিচিনাকৈ, তথাপি তেওঁ জানিছিল কেনেকৈ লিখিব পাৰে। অৰ্থাৎ কঠোৰ পৰিশ্ৰমী লোক আছিল, অথচ তেওঁ অলপ হলেও লিখা পঢ়া জানিছিল। The following Sunday at daybreak, he began to write a letter which he himself would carry to town and place in the mail. পিছৰ দিনাখন দিনটো আৰম্ভ হওঁতেই তেখেতে এখন চিঠি লিখিবলৈ আৰম্ভ কৰিলে, যিখন তেওঁ নিজে চহৰলৈ কঢ়িয়াই লৈ যাব আৰু ডাকঘৰত স্থান দিব, অৰ্থাৎ ডাকঘৰত ভৰাই দিব। It was nothing less than a letter to God. ই ভগৱানলৈ এখন চিঠিৰ বাহিৰে একো নাছিল। God, ভগৱান, হিৰত তেওঁ লিখিছিল, If you don't help me, my family and I would go hungry this year. ভগৱান, যদি আপুনি মোক সহায় নকৰে, মোৰ পৰিয়াল আৰু মই এই বছৰ ভোকাতুৰ হৈ থাকিম, ভোকাতুৰ হৈ যাব লাগিব। I need 100 pesos. মোক প্ৰয়োজন হৈছে 100 pesos টকা। In order to sow my field again, মোৰ পথাৰত পুনৰ গুটি সিঁচিবলৈ, and live until the crop comes, আৰু বাস কৰিবলৈ যেতিয়ালৈকে শস্য আহে, because the hailstorm, কাৰণ হিল বৰষুণে, ইত্যাদি কৈ তেখেতে বৰ্ণনা দিছে। এই পেজছ হৈছে লাটিন আমেৰিকাৰ দেশ যেনে আৰ্জেণ্টিনা, কলম্বিয়া, মেক্সিকো, ফিলিপাইনছৰ মুদ্ৰা, অৰ্থাৎ এই কাহিনীটো সেই অঞ্চলৰে হ'ব, লাটিন আমেৰিকা অঞ্চলৰে হ'ব। He wrote to God on the envelope, put the letter inside, and still troubled went to town. তেওঁ লিখিলে খামৰ ওপৰত ভগৱানলৈ বুলি, অৰ্থাৎ এড্ৰেছটো লিছে ভগৱানৰ বুলি, আৰু চিঠিখন ভিতৰত ভৰালে আৰু এতিয়াও উদ্বিগ্ন হৈ আছিলে আৰু চহৰলৈ তেনেকৈয়ে গ'ল। At the post office, he placed a stamp on the letter and dropped it into the mailbox. ডাকঘৰত তেখেতে চিঠিখনৰ ওপৰত এটা ডাকটিকট লগালে আৰু ইয়াক ভৰাই দিলে, অৰ্থাৎ চিঠিখনক ভৰাই দিলে চিঠি ভৰাই দিয়া বাকচটোত। One of the employees who was a postman and also helped at the post office went to his boss laughing heartily and showed him the letter to God. এই কৰ্মচাৰীসকলৰ এজনে, যিজন আছিল এজন ডাকৱাল, যিজনে সহায়ো কৰিছিল ডাকঘৰৰ কাৰ্যালয়ত, তেখেতৰ বছৰ ওচৰলৈ অতি বেছি হাঁহি হাঁহি গৈছিল আৰু দেখুৱাইছিল ভগৱানলৈ বুলি লিখা চিঠিখন। Never in his career as a postman had he known that address. তেখেতৰ জীৱিকা বা পেছা এজন ডাকৱাল হিচাপে চলাই থাকোঁতে তেখেতে সেই এড্ৰেছটো কেতিয়াও জনা নাছিল। The postmaster, a fat, amiable fellow, also broke out laughing. মুখ্য ডাকৱালজন এজন শকত আৰু বন্ধু ভাৱাপন্ন ব্যক্তি আৰু হাঁহিত ফাটি পৰিছিল তেওঁ। But almost immediately he turned serious and tapping the letter on his desk commented,
কিন্তু লগে লগে তেখেত গম্ভীৰ হৈ পৰিছিল আৰু টুকৰ মাৰি ডেছৰ ওপৰত চিঠিখন থৈ অৰ্থাৎ চিঠিখন জোৰ কৰি থৈছে ডেছৰ ওপৰত আৰু মন্তব্য কৰিছিল, What fate! I wish I had the fate of the man who wrote this letter. কি বিশ্বাস, মই ইচ্ছা কৰোঁ মানুহজনৰ বিশ্বাসটো মোৰো যদি থাকিলেহেঁতেন যিজনে চিঠিখন লিখিছিল। Starting up a correspondence with God, আৰম্ভ কৰিছে চিঠি পত্ৰৰ দ্বাৰা যোগাযোগ ভগৱানৰ লগত। ইমান বেছি ভগৱানৰ ওপৰত বিশ্বাস আছে সেই কথাষাৰৰ দ্বাৰা এই পোষ্টমাষ্টাৰজন প্ৰভাৱিত হৈছে আৰু তেওঁ ভাবিছে মোৰো যদি এনেকুৱা ভগৱানৰ ওপৰত বিশ্বাস থাকিলেহেঁতেন। So, in order not to shake the writer's faith in God, the postmaster came up with an idea. সেয়েহে যাতে লিখকৰ বিশ্বাসটো কপি নাযায়, ভংগ হৈ নাযায় ভগৱানত, এই পোষ্টমাষ্টাৰজনে আগবাঢ়ি আহিল এটা ধাৰণাৰ সৈতে। Answer the letter. ধাৰণাটো হৈছে চিঠিখনৰ উত্তৰ। But when he opened it, it was evident that to answer it, he needed something more than goodwill, ink and paper. যেতিয়া ইয়াক খুলিলে, চিঠিখন খুলিলে, এইটো স্পষ্ট আছিল যে ইয়াক উত্তৰ দিবলৈ হ'লে তেওঁৰ প্ৰয়োজন হ'ব ভাল ইচ্ছা, চিয়াহী আৰু কাগজৰ উপৰিও আৰু কিবা এটা। কাৰণ লেঞ্চৱে তাত টকা বিচাৰিছে। But he stuck to his resolution. কিন্তু তেখেতে লাগিয়ে থাকিল তেখেতৰ সিদ্ধান্তত। He asked for money from his employees. তেখেতে খুজিলে টকা তেখেতৰ কৰ্মচাৰীসকলৰ পৰা। He himself gave part of his salary. তেখেতে নিজে দিলে তেখেতৰ দৰমহাৰ অংশ। And several friends of his were obliged to give something for an act of charity. আৰু তেখেতৰ বহুতো বন্ধুক বাধ্য কৰা হ'ল কিবা এটা দিবলৈ এটা দান কাৰ্যৰ কাৰণে। It was impossible for him to gather together the 100 pesos, so he was able to send the farmer only a little more than half. এয়া অসম্ভৱ আছিল তেওঁৰ কাৰণে একেলগে 100 পেজছ টকা গোটাবলৈ। সেয়ে তেওঁ সক্ষম হৈছিল আধাতকৈ অলপ বেছি টকাহে খেতিয়কজনলৈ পঠাবলৈ। He put the money in an envelope addressed to Lenso. তেখেতে টকাখিনি ভৰাই দিছিল এটা খামত য'ত এড্ৰেছ দিয়া আছে, ঠিকনা দিয়া আছে লেঞ্চলৈ বুলি। And with it a letter containing only a single word as a signature, God. আৰু এখন চিঠি য'ত মাত্ৰ এটাই শব্দ আছে সহি হিচাপে লিখি দিছে ভগৱান বুলি। ভগৱান বুলি কিয় লিখিলে? কাৰণ লেঞ্চৱে তেতিয়া বিশ্বাস কৰিব যে সঁচাকৈয়ে ভগৱানৰ পৰা আহিছে চিঠিখন। The following Sunday, Lenso came a bit earlier than usual to ask if there was a letter for him. পিছৰ দেওবাৰৰ দিনা লেঞ্চৱে আগতে যিমান সময়ত আহে তাতকৈ অলপ আগে আহিল সুধিবলৈ যে তেওঁৰ কাৰণে এখন চিঠি আছে নেকি। It was the postman himself who handed the letter to him, while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. এয়া আছিল ডাকোৱালজন যি নিজে চিঠিখন তেওঁক দিছিল। আনহাতে পোষ্টমাষ্টাৰজনে, মুখ্য ডাকোৱালজনে অনুভৱ কৰি আছিল সন্তুষ্টি এজন মানুহৰ যিয়ে এটা ভাল কাম কৰিছে তেখেতৰ কাৰ্যালয়ৰ পৰাই চাই আছিল, অৰ্থাৎ লেঞ্চক অনুসৰণ কৰি আছে, চাই আছে। Lenso showed not the slightest surprise on seeing the money. Such was his confidence. লেঞ্চৱে অকণমানো আচৰিত হোৱা দেখুওৱা নাছিলে টকাখিনি দেখি। ইমানে আছিল তেখেতৰ আস্থা বা বিশ্বাস ভগৱানত। But he became angry when he counted the money. কিন্তু তেখেতৰ খংহে উঠিছিল যেতিয়া তেওঁ টকাখিনি হিচাপ কৰিছিল। God could not have made a mistake. ভগৱানে এটা ভুল কৰিব নোৱাৰে। Nor could he have denied Lenso what he had requested. তেখেতে অস্বীকাৰো কৰিব নোৱাৰে লেঞ্চৱে যিটো অনুৰোধ কৰিছে। অৰ্থাৎ লেঞ্চৱে ভাবিছে যে মই যিহেতু 100 পেজছ টকা খুজিছো তেনেহ'লে ভগৱানে মোক সিমান টকাই দিব। ভগৱানেতো ভুল কৰিব নোৱাৰে। কিন্তু এতিয়া খামৰ ভিতৰত তেখেতে যিমান টকা খুজিছিলে তাতকৈ কম পাইছে, সেয়ে তেওঁৰ খং উঠিছে। Immediately, Lenso went up to the window to ask for paper and ink. লগে লগে লেঞ্চৱে খিৰিকীলৈ গৈছিল কাগজ আৰু চিয়াহী খুজিবলৈ। On the public writing table, he started to write with much wrinkling of his brow, caused by the effort he had to make to express his ideas.
ৰাজহুৱা লিখা টেবুলখনত তেখেতে লিখিবলৈ আৰম্ভ কৰিলে তেখেতৰ চেলাৰী কুচ খাই গৈছিল যিটো তেখেতৰ ধাৰণাবিলাক প্ৰকাশ কৰিবলৈ চেষ্টাৰ দ্বাৰা হৈছিল অৰ্থাৎ খং উঠিছে আৰু চিন্তা কৰিছে কথাবিলাক কেনেকৈ লিখিব সেইকাৰণে চেলাৰী কুচ খাই গৈছে থুপ খাই গৈছে When he finished he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist যেতিয়া তেখেতে শেষ কৰিছিলে কামটো লিখা কামটো তেখেতে খিৰিকীলৈ গৈছিলে এটা ডাক টিকট কিনিবলৈ যিটো তেখেতে চেলেকি দিছিলে তাৰ পিছত লগাই দিছিলে খামৰ ওপৰত হাতৰ মুঠিৰে ধাপকৈ মাৰি The moment the letter fell into the mailbox the postmaster went to open it মুহূৰ্ততে যেতিয়া চিঠিখন এই চিঠি ভৰাই দিয়া বাকচৰ ভিতৰত পৰিল মুখ্য ডাকোৱালজনে ইয়াক খুলিবলৈ আগবাঢ়ি গ'ল তেওঁ হয়তো আশা কৰিছিল ধন্যবাদ বুলি হয়তো লিখি দিছে টকাখিনি পোৱাৰ কাৰণে It said God of the money that I asked for only 70 pesos reached me ইয়াত কৈছিলে ভগৱান মই খোজা টকাৰ মাত্ৰ 70 পেজছ টকাহে মোৰ ওচৰ পালেহি Send me the rest বাকিখিনি মোলৈ পঠিওৱা Since I need it very much যিহেতু মোক যথেষ্ট প্ৰয়োজন হৈছে ইয়াক But don't send it to me through the mail because the post office employees are a bunch of crooks Lenso কিন্তু ইয়াক নপঠিয়াবা ডাকঘৰ যোগে কাৰণ ডাকঘৰৰ কৰ্মচাৰীসকল হৈছে ঠগ বা দগাবাজৰ এটা দল আৰু হেকত লিখিছে লেন্সো বুলি অৰ্থাৎ ইয়াত দেখা গৈছে যিসকল লোকে তেখেতক সহায় কৰিবলৈ চেষ্টা কৰিছিল তেওঁলোককেই বেয়া লোক বুলি তেওঁ অনুভৱ কৰিছে এয়া হৈছে আইৰনি অফ সিচুৱেচন পৰিস্থিতিৰ ব্যংগ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ভিডিওটো আজিলৈ ইমানেই ভিডিওটো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবা আৰু চেনেলটো প্ৰথমবাৰ যদি আহিছা তেন্তে সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে ভৱিষ্যতলৈ এনে ধৰণৰ ভিডিও পাই থাকা ধন্যবাদ জয় অসম